আচাৰ্য চাণক্যই কৈ থৈ যোৱা কেইটামান নীতিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। এজন পণ্ডিতো ঘোৰ বিপদত পৰে যদি তেওঁ মূৰ্খক জ্ঞান দিবলৈ যায়। দুষ্ট পত্নীৰ লগত বাস কৰে আৰু অত্যন্ত দুখী ব্যক্তিৰ লগত ঘনিষ্ঠ সম্বন্ধ ৰাখে। দুষ্ট পত্নী, মিছলীয়া বন্ধু, বদমাছ চাকৰ আৰু সাপৰ লগত সহবাস কৰা মৃত্যুতুল্য। সেই দেশত আপুনি বাস নকৰিব য'ত আপোনাৰ সন্মান নাই, য'ত আপুনি সংস্থাপন নাপায়, য'ত আপোনাৰ কোনো বন্ধু নাই আৰু য'ত আপুনি কোনো জ্ঞান লাভৰ সুবিধা নাপায়। আপুনি সেই ঠাইত এদিনো বাস নকৰিব য'ত কোনো নদী নাই, য'ত কোনো চিকিৎসক নাই, য'ত এজনো ধনৱান ব্যক্তি নাই, য'ত এজনো বেদজ্ঞ পণ্ডিত নাই। চাকৰৰ পৰীক্ষা তেতিয়া ল'ব যেতিয়া তেওঁ কৰ্তব্য পালন কৰা নাই। সম্পৰ্কীয়জনৰ পৰীক্ষা তেতিয়া ল'ব যেতিয়া আপুনি কষ্টত পৰিছে। বন্ধুৰ পৰীক্ষা তেতিয়া ল'ব যেতিয়া আপুনি বিপদত পৰিছে। আৰু পত্নীৰ পৰীক্ষা তেতিয়া ল'ব যেতিয়া আপোনাৰ ভাল দিন চলা নাই। প্ৰকৃত বন্ধুৱে এইকেইটা পৰিস্থিতিত আপোনাৰ লগ নেৰে। সেইকেইটা হ'ল যেতিয়া আপোনাৰ আৱশ্যক হয়, যেতিয়া আপুনি কিবা দুৰ্ঘটনাত পৰে, যেতিয়া আপুনি আকালত পৰে, যেতিয়া সংঘৰ্ষ চলে, যেতিয়া আপুনি ৰজাৰ দৰবাৰলৈ যাব লগা হয়, যেতিয়া আপুনি শ্মশানঘাটলৈ যাব লগা হয়। যি ব্যক্তিয়ে ক্ষণস্থায়ী সুখৰ বাবে দীৰ্ঘস্থায়ী বস্তু ত্যাগ কৰে, সেই ব্যক্তিৰ হাতৰ পৰা দীৰ্ঘস্থায়ী বস্তুটো হেৰাই আনকি ক্ষণস্থায়ী সুখকণো হেৰাই যায়। জীৱনত একোৱেই ধৰি ৰাখিব নোৱাৰে। এজন ব্যক্তিয়ে নিজতকৈ উচ্চ বা নিম্ন কোনো ঘৰৰে কন্যাক বিবাহ কৰিব নালাগে। বিবাহ বা সম্পৰ্ক সমপৰ্যায়ৰ মাজতহে কৰা উচিত। এইসকলক কেতিয়াও বিশ্বাস নকৰিব। নদী, অস্ত্ৰ শস্ত্ৰ লৈ থকা লোক, নখ আৰু শিং থকা জীৱ, ৰূপৱতী নাৰী আৰু ৰজাঘৰীয়া লোক। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।